ভাল লাগিছে দেৰিকৈ হ'লেও মই আপোনালোকৰ এই বৰতলা প্ৰাইমাৰী BPF দলৰ ঐক্যবদ্ধ যিটো নিৰ্বাচনী সভা ইয়াত উপস্থিত হ'বলৈ পাই মই খুব ভাল লাগিছে তো দেৰি হ'ল 2-2.5 ঘণ্টা আপোনালোকে 5টা বজাৰ পৰাই ইয়াতে আছে বুলি মই বুজিবলৈ পাইছোঁ হয় না 5টা বজাৰ পৰাই আছে 5টা হ'লে কি হ'ব কাম হ'লে হ'ল নাকি কাম হ'লে হ'ল 1 ঘণ্টা 2 ঘণ্টা লেট হ'লে কি হ'ব কাম হ'লে হ'ল বাস তো কি কাম হ'ব লাগে মই আজি যেতিয়া সেই নেশ্যনেল হাইৱে পৰা সোমাইছে মোক যিটো ৰাস্তা দি লৈ আহিছে ইয়াত প্ৰথম পানীৰামে এই ৰাস্তাটো পাকা বনাই দিব লাগিব ৰাস্তাটো বেয়া এই ৰাস্তাটো পাকা বনাই দিয়ক ভাল পাব বৰতলা বাকী ৰাইজে আৰু নিশ্চয় বেলেগ ৰাস্তাও নিশ্চয় থাকিব এইটো মই কৈছোঁ যে এইটো এনে সেইটোতো ক'ব কৰিবই লাগিব কৰিম ৰাস্তা বা যেনেকুৱা কথা স্কুল কলেজৰ কথা এইবিলাক বনাবই তো এতিয়া আমি গোটেই শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি মই আপ টু বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰ ঢেকিয়াজুলি বা ভালুকপুং বা হৰিচিঙা ওদালগুৰি বা গড়েশ্বৰ যিমান BTC অঞ্চল আছে এই অঞ্চলত ঘূৰি পেলাই মই নিৰ্বাচনী সভাত মই যিটো গম পাইছোঁ যে সকলো জাতি জনগোষ্ঠীয়ে এইবাৰ BPF চৰকাৰ লাগে বুলি হাজাৰ হাজাৰ মানুহে সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ লোকসকলে ওলাই আহিছে তো মই মনটো খুব ভাল লাগিছে আজি এই বৰতলাটো কাজলগাঁও সমষ্টিৰ ভিতৰত থকা এই বৰতলা প্ৰাইমাৰীৰ আণ্ডাৰত যিটো আজি এই সভা ইয়াতো মই সকলো শ্ৰেণীৰ মানুহ আমি লগ পাইছোঁ দেখিবলৈ পাইছোঁ হাজাৰ হাজাৰ মানুহ আহিছে তো মই ধন্যবাদ যাচিছোঁ আপোনালোকে যে আমাৰ দলক বা BPF-ক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আগন্তুক যিটো নিৰ্বাচন 22 তাৰিখত যিটো নিৰ্বাচন হ'ব সঁচাকৈ আপোনালোকে নাঙলৰ চিনত ভোট দি পেলাই জয়যুক্ত কৰিব হয় না ভোট এনে নিদে আমি জানো আপোনালোকে হয় মই বিশ্বাসত আছোঁ আজি মই গহপুৰত মিটিং কৰি আহিছোঁ বুজিছে যে আপোনালোকেতো কিবা একটা আশা কৰি পেলাই আহিছে ইয়াত আমাৰ BPF দলৰ মিটিংটো শুনিবলৈ নিশ্চয় কিবা একটা আশা আছে আশাটো কি গহপুৰৰ ৰাইজক মই সুধিছোঁ আপোনালোকে যে ইমান হাজাৰ হাজাৰ মানুহ আহিছে আমাৰ দলৰ যিটো নিৰ্বাচনী সভা এই নিৰ্বাচনী সভাত আমাৰ BPF দলৰ নেতাসকলে কি ক'ব এইটো শুনিবলৈ আহিছে না এনে আহিছে এনেকুৱা সুধিছোঁ নাই আমি এনে অহা নাই ভোট দিয়াৰ পিছত জিকি যোৱাৰ পিছত যেতিয়া চৰকাৰ আহিব আপুনি আমাৰ মাটিটো ফাট্টা কৰি দিব লাগে বুলি মোক কৈছে গহপুৰত কোন আছে সব বড়ো গহপুৰ মই আজি য'ত মিটিং কৰিছে ইয়াত মুছলিমো নাই ইয়াত কোনোবা অসমীয়াও নাই ইয়াত কোনোবা বঙালীও নাই ইয়াত কোনোবা আদিবাসীও নাই মই আজি প্ৰথম য'ত মিটিং কৰিছে এইটো অকল বড়ো মই সুধিছে আপোনালোকে যে ইমান হাজাৰ হাজাৰ আহিছে নিশ্চয় কিবা উদ্দেশ্য থাকিব কওকচোন এনেকুৱা সুধিছোঁ মই তো তেতিয়া কি কয় আমাৰ মাটিটো ফাট্টা হোৱা নাই আমাৰ মাটিটো ফাট্টা বনাই দিয়ক বুলি কৈছে ইয়াতে একে বনাই নহয় প্ৰথম কামটো হ'ব লাগিব মাটিৰ পাট্টা দিয়া এই কথাটো আমাৰ বড়োসকলেও কৈছে অকল মুছলিম নহয় অকল বেংগলী নহয় অকল কোনোবা কাৰো ৰাভা নহয় তেতিয়া আমি কৈছোঁ অকল বড়ো নহয় মাটিৰ সমস্যাটো অকল বড়োৰ লগত নহয় বেংগলীৰ লগতো আছোঁ
আদিবাসী লগতো আছে, মুছলিমৰ লগতো আছে, ৰাজবংশীসকলৰ লগতো আছে। মানে কোনোবা বড়ো মানুহসকলৰ লগত কোনোবা লগত মাটিৰ পাত্তা আছে, কোনোবা বড়ো মানুহৰ লগত মাটিৰ পাত্তা নাই, কোনোবা মুছলিমৰ লগত আছে, কোনোবা মুছলিমৰ লগত মাটিৰ পাত্তা নাই। তো আমি সেইটোকে কৈ আছো বিশেষভাৱে যে এইবাৰ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথম কামটো হ'ব সকলো জাতি জনগোষ্ঠীৰ যিসকলৰ লগত মাটিৰ পাত্তা নাই এইসকলক মাটিৰ পাত্তা প্ৰদান কৰিব বুলি আমি ডিচিশ্যন লোৱা আছে। ভাল হৈছে না বেয়া হৈছে কওক? যদি নালাগে কৰিব। যদি নালাগে বুলি কৰিব। ৭৫,০০০ দিব বুলি কৈছে না? ৭৫,০০০ লাগে না মাটিৰ পাত্তা লাগে কওক? মহিলাসকলক ৭৫,০০০ দিব বুলি কৈছে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়ো কৈছে না কোৱা নাই? ৭৫,০০০ দিম বুলি কৈছে। বলিছেতো না ৭৫,০০০টো। তো সেইটোকে ল'ব না মাটিৰ পাত্তা ল'ব আপোনালোকে ঠিক কৰি ল'ব। আমি কিন্তু ৭৫,০০০ নাই। আমি কৈছো সকলো জাতি জনগোষ্ঠীৰ লগত যাৰ লগত মাটিৰ পাত্তা নাই ইহঁতক মাটিৰ পাত্তা প্ৰদান কৰিম বুলি আমি আমাৰ যিটো ইস্তাহাৰ ইলেকশ্যন ইস্তাহাৰ মেনিফেষ্টো এই 2 দিনতে ওলাব। আমি অপেনিং কৰি দিম। তাতেও আপোনালোকে আমাৰ বিপেড দলৰ ইস্তাহাৰত দেখিবলৈ পাব যে বিপেড দলে চৰকাৰ গঠন হোৱাৰ পিছতে সকলো জাতি জনগোষ্ঠীক মাটিৰ পাত্তা প্ৰদান কৰিব বুলি লিখাটো আপোনালোকে পাব। তেতিয়া চাই থাকক আপোনালোকে। বলে একো নাই। আমি কিয় কৈছে মাটিৰ পাত্তা প্ৰদান কৰিম বুলি? এই মাটিৰ যিটো অধিকাৰ এইটো ব্ৰিটিছক দিয়া হৈছে। মাটিৰ পাত্তা দিয়া সময়ত না দিল্লীত সুধিব লাগে না চুক্তি কৰিছে। এই চুক্তিত ল্যান্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ বুলি কোৱা আছে। কিন্তু BLTয়ে নিজে লিখি পেলাই সহি কৰা নাই। আসাম চৰকাৰ আৰু ভাৰত চৰকাৰে লিখি পেলাই আমাৰ বৰষুণ নিচিনাকে একবাৰ বিচাৰিলে কি হ'ব? কাম হলে হ'ল নাকি? কাম হলে হ'ল। লাগিলে একদিন 1 ঘণ্টা বেছি যাম আমি। কাম হলে হ'ল নাকি? দিল্লী আৰু দিছপুৰে আমাক লিখি ইয়াৰ কাৰণে আমি দিল্লী আৰু দিছপুৰত দৰখাস্ত দিব লাগে যে এই মাটিত আমি পুখুৰী খান্দিম। ইয়াৰ কাৰণে দিল্লী দিছপুৰত পাৰমিশ্যন নালাগে। এই মাটিত আমি পাহাৰ বনাম। ইয়াৰ কাৰণে আমি দিল্লী আৰু দিছপুৰত দৰখাস্ত দিব নালাগে। চুক্তি কেনেকুৱা আছে? বাৰে কৈ আছে এই চুক্তিৰ স্পিৰিটত আমি কাম কৰোঁ। কোৱা হৈছে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল মানুহ আছে চবেই ব্ৰিটিছৰ বাসিন্দা। এইটোতো মই লিখা নাই, মই চুক্তি কৰিছে। মই এইটো লিখিছে দিল্লী আৰু দিছপুৰে লিখি পেলাই আমাৰ লগত চুক্তি কৰিছে। এইটোহে না মই নিজে লিখি পেলাই লৈছে নেকি? 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল মানুহ আছে চবেই ব্ৰিটিছৰ বাসিন্দা। আপুনি য'ত যেনেকে আছে এনেকেই থাকিব। এইটো কি মিনিংটো? ভাৰতৰ পাৰ্লিয়ামেণ্ট লোকসভা আৰু ৰাজ্যসভা পাছ কৰি পেলাই প্ৰেচিডেণ্টে এচেণ্ট কৰি পেলাই এইটো আইনগতভাৱে পাছ হৈছে। সুপ্ৰিম কোৰ্টত এচেণ্ট আছে। সুপ্ৰিম কোৰ্টে আইন হিচাপে এইটো স্বীকৃতি দিছে। স্বীকৃতি পোৱা এই চুক্তিটো কোনোবা ভংগ কৰিব পাৰিব? আমি কাম কৰি আছো। চুক্তি কৰাৰ পিছত চৰকাৰ কৰাৰ পিছত এই চুক্তি মতে আমি কাম কৰি আছো। বাছ চুক্তিৰ বাহিৰে আমি কাম কৰা নাই। এইটো হিন্দু, এইটো মুছলিম, এইটো খ্ৰীষ্টান এনেকুৱা ভাগ কৰি পেলাই আমি কাম কৰা নাই। আপুনি ইছলাম ধৰ্মীয় লোক মানুহ হিচাপে জীয়াই থকাৰ দৰ্শনা ফিৰিব লাগিব কৈছে মই। তাইলে
আপনাদেরকে মুসলিম মহিলা হিসাবে ইসলাম ধর্মীয় হিসাবে ইসলাম ধর্মীয় লোক মানুষ হিসাবে আপনাদেরকে নিজের কর্তব্য কাম করে আছে। আমি তো আঘাত আনাবো না, আঘাত আনছি কেতিয়াবা করা নাই বা আমার শিক্ষা এইটো করা নাই। আমি যদি ভ্রমণ ওপৰত আমি যদি কয় এই কি আবর্জনা আছে আমার নিশ্চয় এরকম কর এটা করে আঘাত হবে না নাই ভ্রমণ লোকসকলে আগুন জ্বলাই পেলে কি হল একদম ভালো কথা আছে, কিছু ভুল করতে লাগে না। আমি আসো বাস এইগুলা কি ইলেকশন কবে হয় জানো? যখন মাটিটা সব সরকারি হয়ে থাকে এইগুলা মাটি ইলেকশন হয়। এই জন্য আসামের এই পরিস্থিতি যাতে এই ব্রিটিশে না আসে এই জন্য আমি যত খাস মাটি বসে আছে বা সরকারি মাটি বসে আছে বা একশোটা মাটি বসে আছে বড় বড় মুসলিম ও বেঙ্গলি ও আদিবাসী সবাইকে মাটি থাকা দিতে হবে। বড় বড় সরকারি কি করে জানে? আমি কইছি একটা আমি কথা বলি, যখন এখন বিজেপি সরকার ইন্ডাস্ট্রি বড় বড় ইন্ডাস্ট্রি আসতেছে আদানি আমদানি বাটা সব স্টেটে খায় সবাই, মানে নিজের স্টেটে নিজের রাজ্যকে ভালো স্টেট ভালো রাজ্য বানানোর জন্য সবাই চেষ্টা করে। আমি যাই আপনারও দেশে গেছে দিল্লি কলকাতা বা কত ইন্ডাস্ট্রি দেখে আপনাকে, কত কি কি স্কুল কলেজ ভালো ভালো দেখে, কত ইন্ডাস্ট্রি দেখে। আসামে তো এরকম ইন্ডাস্ট্রি নাই, এই আসাম স্টেটে এরকম ইন্ডাস্ট্রি বানাতে চাইছে। এখন যদি বানাতে চায় তাহলে জমি লাগবে না, জমি তো লাগবে। তো বিজেপি সরকারে এটা বানাতেছে, বিজেপি তো সব সময় 100 বছর থাকবে না, কোনটা সময়ে কংগ্রেস আসতে পারে। কংগ্রেস যখন আসবো সরকার, এই কংগ্রেসের বিরুদ্ধে এই বাসীরা আসবে তো নির্বাচনী কংগ্রেস এই পরিবেশটা যাতে আমার ব্রিটিশে বলতে পারে না, যত খাসমতি বসে আছে সবাইকে এই জমিনের আমি বিদেশে এটা রাখব না, তুমি রাখব এই মাসের সময় এই জন্য আমি এই পরিবেশটা আবার এরা থাকে নহলে এটা করা লাগবে, উপায় নেই। আমার এই পরিবেশ হবে সেটা করা লাগে না, আছে ভয় খাবেন না, ভয় না থাকবে ভয় আছে। এরপর উঠছে তোমার ইসলাম মজুর ধরো আমি মাটাকে প্রভাবকে চাইছি সত্যির আকারে আমি মানুষকে সামনে করবো চাইছে এটা বিষয়টা কোথাও বহু দূর এই প্রসাদ দিয়েছে প্রসাদ এই দিয়েছা এই খালি মানে এই ইম্প্রুভমেন্ট আছে মন ফেলে দিলাম, মন ছিটে দিলাম, এইখানে কিছু আমি জানি, এইখানে কিছু কথা কথা আছে শিক্ষা মনোবল বক্সের ভিতরে আছে। এই ছেলে পয়সা না খালি এই ছেলে পয়সা খালি কি বেরোটা 2 লাখ করে পাওয়া কি বেরোটা আমি শুনাই না 2 লাখ করে পাওয়া কি বেরোটা 2 লাখ করে